হেল্ল' ফ্ৰেণ্ডছ, আমাৰ দেহাটোক সুস্থ সবল আৰু ক্ৰিয়াশীল কৰি ৰাখিবৰ বাবে যেনেকৈ সুষম আহাৰৰ প্ৰয়োজন হয়, ঠিক তেনেকৈ আমাৰ এই মনটোকো বা আমাৰ মগজুটোকো সুস্থ সবল তথা ক্ৰিয়াশীল কৰি ৰাখিবৰ বাবে কিছুমান আহাৰৰ প্ৰয়োজন হয় বা কিছুমান খোৰাকৰ প্ৰয়োজন হয়। তেতিয়া আহকচোন বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰোঁ বা জানো যে আমাৰ মনৰ আহাৰ কি বা কি আহাৰৰ যোগেদি আমাৰ মনটোক আমি 24 ঘণ্টা ক্ৰিয়াশীল আৰু এক্টিভ কৰি ৰাখিব পাৰোঁ। তেতিয়া আহক বন্ধুসকল, বেছি পলম নকৰি এই কথাখিনি আজি এই ভিডিঅ'টোত আমি সকলোৱে জানো। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ মানৱ শৰীৰ এটাই যেতিয়া কাম কৰি যেতিয়া ভাগৰুৱা হৈ পৰে বা যেতিয়াই ক্লান্ত হৈ পৰে বা যেতিয়াই মানৱ শৰীৰ এটা অৱস হৈ পৰে, সেই সময়ত সেই ভাগৰুৱা শৰীৰটোক পুনৰুজ্জীৱিত কৰিবৰ বাবে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ কিছুমান আহাৰৰ প্ৰয়োজন হয়, নহয়নে বাৰু? ঠিক তেনেকৈ আমাৰ শৰীৰটোৰ দৰেই আমাৰ মনটোও কিন্তু কেতিয়াবা কিছু ক্ষেত্ৰত ভাগৰুৱা আৰু ক্লান্ত হৈ পৰে। আপোনালোকে হয়তো নিশ্চয় পাইছে। তেন্তে আমাৰ এই ক্লান্ত ভাগৰুৱা মনটোক আমি কি ধৰণৰ আহাৰ যোগান দিব লাগিব বা কি ধৰণৰ খোৰাকিৰ আমি যোগান দিব লাগিব, যিসমূহৰ দ্বাৰা নেকি আমাৰ মনটো যাতে পুনৰ ৰিএক্টিভেট হৈ উঠে বা পুনৰ আমাৰ মনটো ৰিচাৰ্জ হৈ উঠে বা পুনৰ আমাৰ মনটো কাৰ্যক্ষম যাতে হৈ উঠে। এই সন্দৰ্ভত আজি এই ভিডিঅ'ত বন্ধুসকল মই কিছু কথা আপোনালোকৰ আগত আজি অৱগত কৰিম। তেন্তে আহক বন্ধুসকল, বেছি পলম নকৰি আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত আমাৰ সকলোৰে মনৰ বাবে প্ৰয়োজনীয় যিসমূহ আহাৰৰ বিষয়ে মই আপোনালোকৰ লগত আজি ক'বলৈ আগবাঢ়ি আহিছোঁ, মোৰ বিশ্বাস আপোনালোকৰ সৰহসংখ্যকে হয়তো এইসমূহৰ বিষয়ে আগতেই জ্ঞাত, কিন্তু আপোনালোকে হয়তো সেইসমূহত গুৰুত্ব দিয়া নাই বা আপোনালোকৰ দৈনন্দিন জীৱনৰ যি কৰ্মব্যস্ততা, সেই হয়তো কৰ্মব্যস্ততাৰ বাবে আপোনালোকে সেইসমূহত সময় দিব পৰা নাই বা তাৰ পৰা হয়তো আঁতৰি আছে। যেতিয়াই আমাৰ মনটো ভাগৰুৱা যেন আমাৰ অনুভৱ হয় বা আমাৰ মনটো যেতিয়াই ক্লান্ত হোৱা যেন আমাৰ অনুভৱ হয়, তেতিয়া আমি আমাৰ মন পচন্দৰ লাইট মিউজিকৰ কিছুমান আমি গান শুনিব পাৰোঁ, যিসমূহৰ দ্বাৰা নেকি আমাৰ মনটো প্ৰফুল্লিত হৈ উঠিব আৰু আমাৰ মনটো পুনৰ ৰিএক্টিভেট হৈ উঠিব। প্ৰায় 15-20 মিনিট গান শুনাৰ পিছত আমাৰ মনটো প্ৰায় 45 মিনিট, 1 ঘণ্টা, 1.5 ঘণ্টা পৰ্যন্ত আমাৰ মনটো ফ্ৰেছ লাগি থাকে। আমাৰ মনৰ বাবে প্ৰয়োজনীয় দ্বিতীয়টো আহাৰ হৈছে বন্ধুসকল মাৰ্মাৰিং ছং বা আমাৰ ভাল লগা যিকোনো এটা গীত আমি গুণগুণোৱা। এই কাৰ্যটো কৰিলেও কিন্তু আমাৰ মনটো যথেষ্ট দেৰিলৈকে বা যথেষ্ট সময়লৈকে ফ্ৰেছ অনুভৱ হয় বা আমাৰ মনটো পাতল লাগি যায়। আমাৰ মনৰ বাবে প্ৰয়োজনীয় তৃতীয় নম্বৰৰ আহাৰটো হৈছে যে আমি সদায় পৰাপক্ষত ফূৰ্তিবাজ মানুহৰ লগত থাকিব লাগে। ফূৰ্তিবাজ মানুহৰ লগত থাকিলে কি হয় যে আমাৰ মনলৈ সেই দুশ্চিন্তা, বেয়া কথা, দুখ ইত্যাদি নাহে। ফূৰ্তিবাজ মানুহ সদায় হাঁহিমুখীয়া হয়, আপোনালোকে লক্ষ্য কৰিব। তেওঁলোক সদায় ফূৰ্তি ৰং ৰহস্যৰ মাজত থাকিব বিচাৰে বা থাকি ভাল পায়। গতিকে তেনে ব্যক্তিৰ লগত যদি আমি সময়সমূহ অতিবাহিত কৰোঁ, তেন্তে আমাৰ মনলৈও সেই ফূৰ্তি ট্ৰান্সফাৰ হয় বা আমাৰ মনটো প্ৰফুল্লিত হৈ উঠে। আমাৰ মনৰ বাবে প্ৰয়োজনীয় 4 নম্বৰৰ আহাৰবিধ হৈছে যে ধৰ্মীয় কামত কিছু সময় আমি অতিবাহিত কৰা বা ধৰ্মীয় যিসমূহ অনুষ্ঠান, নামঘৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ যিয়ে নহওক, এইসমূহত আমি যদি গৈ কিছু সময় অতিবাহিত কৰোঁ আৰু তাৰপিছত যদি আমি ওলাই আহোঁ, আপোনালোকে লক্ষ্য কৰিব, আপোনালোকে হয়তো পাইছে যে তাৰ পৰা ওলাই অহাৰ লগে লগে মনটো কিছু ফৰকাল লাগে, আমাৰ মনলৈ কিছু শান্তি আহে, নহয়নে বাৰু? কাৰণ সকলো ধৰ্মই আমাক শান্তিৰ বাৰ্তা বিলায়। আমাৰ মনৰ বাবে প্ৰয়োজনীয় 5 নম্বৰৰ আহাৰবিধ হৈছে যে মেডিটেশ্যন। আমি যদি মেডিটেশ্যন কৰিব পাৰোঁ, আমি যদি য়োগা কৰিব পাৰোঁ বা আমি যদি আমাৰ শ্বাস প্ৰশ্বাসৰ ওপৰত যদি নিয়ন্ত্ৰণ আনিব পাৰোঁ, তেন্তে আমাৰ মনলৈ কিন্তু শান্তি ঘূৰি আহে। য়োগা কৰিলে আমাৰ মন স্থিৰ হয়, আমাৰ মনলৈ প্ৰশান্তি নামি আহে। এইখিনিতে মই আপোনালোকক কৈ থওঁ যে এই ভিডিঅ'টোৰ লগত ৰিলেটেড অন্য এটা ভিডিঅ' মই আগতে প্ৰস্তুত কৰিছিলোঁ আৰু ভিডিঅ'টোৰ টাইটেল আছিল যে মানসিক চাপ কেনেকৈ কমাব। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, তেন্তে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। নহ'লে ওপৰত দি আই বটনত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। আজিলৈ এইখিনি আছিল বন্ধুসকল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আপোনালোকে কৰি দিব। আৰু এই ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈকে যদি পাই থাকিব বিচাৰে, তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল ঘণ্টাটো আপোনালোকে দবাই দিবলৈ কেতিয়াও নাপাহৰিব। ইলেকশ্যনৰ প্ৰচাৰ। আজিলৈ আহিছোঁ বন্ধুসকল।